হাই, আপোনালোকেতো জানেই মই তেৰা বেকা কথা কিমান বেয়া পাওঁ। কাৰণ মোৰ মতে যদি চিধা আঙুলিৰে ঘি নোলায় তেন্তে আঙুলি বেকা চেকা কৰিব দৰকাৰ নাই, চিধা বটলটোকে পেলাই দিম। গতিকে এই সময়ত কামত নহা মোৰ একমাত্ৰ পৰিকল্পনাটো চলি আছে এটা পাৰ্চেলৰ অপেক্ষাত। হাই, পইচা এটা দিবানে? আমি নিও ন ডিউ টু মাই ভিখাৰী অৱস্থা। কুৰ্তা এটা অৰ্ডাৰ দিছিলোঁ আহিলে। কুৰ্তা এটা অৰ্ডাৰ দিছিলোঁ আহিলে। পইচা ক'ত আছে মোৰ? দিয়া না। পইচা ক'ত পাম? কোনটো লাগে? কিয় গেছা? মই আহিলেহে দেখাব পাৰিম। কোনটো? আহিলে মই দেখাম নহয়। এতিয়া কওক, কি কওক? এতিয়া দিম মোক। কোনটো চাওঁ? অঁ দেৰি কিয়? আহিলেহে দেখাম আকৌ মানে আহিব ন, মানুহজন অহা নাই এতিয়ালৈকে। অঁ, হৈ কিনে ধুৱাই দে। গৰম পানী আজি ভৰি মোক হেৰি কৰি দিব লাগিব। কি কৈছিলা? পইচাকেইটা মই গৰমহে পাব। তাৰ আগতে অৰ্ডাৰ দিছিলোঁ। ঘৰটোৱা নালাগে, একো লাগে মিনিটে চব পঢ়ি পেলাই নম্বৰ এটা পাব নোৱাৰে। এইবোৰ কৰপতিত গৈ গৈ লাখকৈ পইচা পাইছে, মুখখন এনেই ঘৰতে বজাই ফুৰে। লোকে লাখকৈ পইচা পাইছে, তুমিনো কেলৈ চাই আছা? তুমি যোৱা কৰপতিত গৈ গৈ মানুহে ইমান পইচা পাইছে। চোকা নহয় ন, তহঁতৰ মুখখনো চোকা কৰিছিলি। তুমি ভাবিছা নি তোমাৰ মুখখন চোকা নহয় বুলি? দেউতাক সোধোগৈনে? বহুত গেলা। প্ৰিভিলেজ দিছোঁ খুলিবলৈ। অকণমানি মাছ ষ্টাইল আৰু লগত পেণ্টটো আছে সেইটো। অঁ, নহয়, গাটো তেনেই সৰু। বেছি সৰু হ'লে মোলৈও নহ'ব। তেনেই সৰু দেখিছোঁ। পেণ্টটোতো হ'ব তোমালৈ, পেণ্টটো হ'ব তোমালৈ। সুন্দৰ ন? ভাল লাগিছে? ভাল লাগিছে। এইখন মাস্ক পোৱালি ল'ৰা ছোৱালীলে হ'ব হৈছে তোলে। অঁ, মোলৈ হৈছে। একো প্ৰব্লেম নাই দেখোন। ল'ৰা আহিব তেতিয়া মাজুলীলৈ নিয়ে পাই দিম। মাজুলীলৈ যাবলৈ ইমানেই মন গৈ আছে নহয়। কিয়? আমি ক'বই চাবলৈ মন যোৱা নহয়। ইয়াৰ পিছৰ তেওঁৰ অবিৰত বিলাপৰ আপোনালোকক অংশীদাৰ নকৰাৰ মোৰ সিদ্ধান্তৰ কাৰণে এই ভিডিঅ'টো এইখিনিত মিউট কৰি দিয়া হৈছে। 13-14খন চাব নোৱাৰা পাই এদিনত? পাৰে। নোৱাৰি। এক্সপাৰ্ট ড্ৰাইভাৰ লাগিব। এক্সপাৰ্ট ড্ৰাইভাৰটো কথা নহয়। সময় 13-14খন গোন্ধাইছে, মা গোন্ধাইছে। মা গোন্ধাইছে না? পাদিলা তুমি? হা? পাদাটো গোন্ধাইছে। সেইটো ফটো মাৰ এতিয়া। নামাৰো। আকৌ তুমি কাকো নেদেখাবলৈ কথা দেখোন। ফটো নামাৰিবি। থৈ দিয়া সামৰিবলৈ। তুমি একমাত্ৰ খাতিৰ কৰাৰ কাৰণেহে মই গৈছিলোঁ। তুমি এই যাব বুলি কোৱাৰ কাৰণেহে পঠাব পাৰিলে। তুমি যদি কৈ দিলাহেঁতেন এই নাযায় কাম আছে বুলি। ইয়াত মই তেওঁ কৰা ইনভেষ্টৰ এটা খাতি আনি দিছোঁ। উইচ মি লাক। অঁ, তেনেহ'লে বহুত ক'বলৈ। পইচাটো তই দিবি নে কি? বুজিছে, মুখখনৰ জহতে খাই আছোঁ আৰু। তোৰ ৰখিদিয়া ব্ৰেজ মোৰ পৰা পইচা লৈ কাপোৰ কিনিছে গম পাইছ নাই বোলো? মই কাপোৰ এটা কিনোতে তোমাৰ গা জ্বলি গৈছে যে। হাজিৰা কৰিছোঁ বুলি কৈছে। হা, 100 টকীয়া কাপোৰকেইটাহে পিন্ধো। আইঅ, তোৰ 100 টকীয়া কাপোৰ কোনে পিন্ধিব লাগে? ফকতীয়াবোৰ। এইটো পিন্ধোতে যে তুমি যে কথা শুনাই আছা।
মাতৰ এই ফকতীয়াবোৰ কেলৈ কিনা তেনেহ'লে সেইকেইটা ফকতীয়া পাইছা নি দেখি বেয়া লাগে জানো বেয়াই লাগে এই পষ্টটোতে গম পাইছে নহয় মিছা কথা কৈছে পিছে কোনে কৈছে স্বামীৰ মনৰ বাট কেৱল পেটেৰে পাব পাৰি সকলোৰে মনৰ বাট পেটেৰে যায় গতিকে ইউটিউবক প্ৰণিপাত জনাই মই আজি মোৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ কিন্তু দুখৰ বিষয় যে যি বনাম বুলি ভাবিছিলোঁ তাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী আমাৰ ঘৰত বহুত অভাৱ সেয়ে মই অকণো দেৰি নকৰি নেক্সট অপশ্যনটোলৈ আগবাঢ়িলোঁ চিধাকৈ কৈছোঁ মই একো আপোনালোকক ৰেচিপি দিবলৈ নাই কাৰণ তাৰ কাৰণে বহু চেনেল আছে চাই ল'ব মই মাত্ৰ মোৰ ভিডিঅ'টো অকণমান দীঘল কৰিবলৈ সুবিধা এটা লৈছোঁ আৰু প্ৰথমতে চুজিখিনি দালি লৈছোঁ আৰু দ্বিতীয়তে এস্থেটিক ভাইব এটা দিবলৈ বৰষুণ যদি আছিলে তাকো দেখাই দিছোঁ আলমণ্ডৰ পেকেটটোৰ দাম আছিলে 130 টকা সেইকাৰণে কাজু 50 টকা আৰু কিচমিচ 50 টকা লৈ আহিলোঁ এতিয়া মানে কেৰাহীখন অলপ সলাই দিলোঁ কাৰণ আগৰখনত অলপ লাগি লাগি ধৰিলে অকণমান জ্বলিলেও বাৰু দেখিলে কেই চামুচ ঘিউ দিলোঁ মই দেখিলেনে তাৰপিছত মই কি বুলি কমপ্লেইন কৰোঁ কমেণ্টত জনাব আৰু এই কেৰাহীৰ অৱস্থাটোৰ এটা বিশেষ কাৰণ হৈছে এই হেতাখন কাৰণ এই হেতাখন আমি প্ৰথমৰ পৰাই ব্যৱহাৰ কৰিব লাগিছিলে এইটো কথা পিছতহে গম পাইছোঁ যিহেতু চচকেইটা লেতেৰা হৈ আছিল আৰু মই ইমান কষ্ট কৰিব নোৱাৰোঁ সেইকাৰণে চেনি পানীখিনি কুকাৰতে দি দিলোঁ আৰু এইকেইটা 50 টকা পেকেট কিয় দেখাইছোঁ নাজানো ৰেফাৰেঞ্চ দিছোঁ চাগে আই ড'ন্ট ন' মানে মই চুজিৰ হালৱা বনাইছোঁ সেইকাৰণে মই একো ৰেচিপি নিদিওঁ চাই ল'ব লুকাবা চাই বনাইছোঁ মানে মই চুজিৰ হালৱা বনাবলৈ চেষ্টা কৰি আছোঁ কবিতাছ কিটচেনৰ পৰা চাই গতিকে ইয়াৰ পাছত মই মিউজিকহে দিম এনজয় কিন্তু ভিডিঅ'টো দেখুওৱা মতে ইলাইচিৰ গুড়ি দিয়ে কিন্তু মই কম বাজেটৰ ৰান্ধনি সেয়ে মই কেমেৰা ধৰি আছোঁ যে এইখন তুমি নহয় এখন পুৰণা যে আয়ো কৈ কি লাভ হয় নাই বাৰু মাহঁতে শিকাইছে পুৰণা বস্তু এৰাই ঘৰৰ মানুহে অঁ এতিয়া আপুনি খাই পিনি মোক কমেণ্টটো দিয়ক এতিয়া অঁ অঁ সঁচাকৈ নে কথাটো হয়তো এইখিনিতে শেষ কৰিব পাৰিলোহেঁতেন কিন্তু পূৰ্ণ সত্যটো মই আপোনালোকৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা নকৰোঁ অঁ ভাল হ'লে মানে আপুনি এতিয়া ভাল হ'লে বুলি ক'ব পিছত ক'ব কমিলে অমুকটো ইটো পিছটো কমিলে এতিয়া আপুনি মিছাকৈ কৈছে যেন কিয় লাগিছে যিহেতু সত্যৰ সদায় জয় সেহে মায়ে কাকো দেৰি দেখুৱাবলৈ কৈছিলে যে সেইকাৰণে তাৰপিছত গম পাব কি গম পাইছেনে চুজি কেনেকুৱা আছ ভাল লাগিছে বুলি ক'ব লাগিব আচলতে ইয়াৰ পিছত খুওৱা মানুহবিলাকৰ মই ভিডিঅ' ল'বলৈ পাহৰিলোঁ আৰু আজিৰ ভিডিঅ'টোৰ এই খোৱা পৰ্বটো মই ইয়াতে সামৰিছোঁ আচলতে বেছিভাগ সময় আমি বিচৰাৰ দৰে নহয় আৰু সময়বোৰ বেছি সুখৰ নহয় তথাপি আপোনালোকৰ মনত অযথা অকাৰণ বুলি লাগিব পৰা বিষয়বোৰ মোৰ মনত হয়তো জীয়াই থকাৰ এক নতুন প্ৰেৰণা হ'ব পাৰে সেইকাৰণে মই ধৰি ৰখাৰ চেষ্টা কৰোঁ বাকী আপোনালোকৰ কথা
বাই।